Hi guys, ang beso mo dong tongla veterinary clinic ni nebe clinic awhai ar be clinic aw angni loge Dr. Onil Bora bitanga dongo aro logese angjeng logese dongo magwaraba bitanga juk फोरोङो ब्याम फोरोङो दा बिथांमोनखौ आं देखायना बिथाङा जाहैबाय माघवाराभा जुगाखन बिथाङा फोरोंनाय जायो पतंजलिनि बिथाङा सासे गोख्रों सोद्रोमा आरो लोगोसे नै बिथाङा जाबाय डक्टर अनिल बरा बिथाङा जाबाय बिगुमा बे माबानि जे माने टंला भेटेनारि क्लिनिकनि बिथाङानो जाहैबाय अनिल बरा হয় আপোনাৰ ক্লিনিকত আজি সোমালো কেনে অনুভৱ দোকানত বহি থকাৰ সময়খিনিত ভালে লাগিছে হয় আপুনি অহাৰ কাৰণে আমি ধন্যবাদ হয় লগতে আপোনালোকৰ চেনেললৈকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় তাৰপিছত মানুহৰ বা পশু পক্ষীৰ কাৰণে যিটো নেকি আপুনি সাৰ্ভিস দি আছে সেই সাৰ্ভিসটোত আপুনি কেনে অনুভৱ কৰে হয় মানুহৰ আৰু পশু পক্ষীৰ চিকিৎসাৰ মাজত যথেষ্ট পাৰ্থক্য আছে হয় কাৰণ মানুহৰ কিবা এটা অসুখ হ'লে মানুহে ক'ব পাৰে হয় কি হৈছে কি হোৱা নাই তেওঁ অনুভৱ ব্যক্ত কৰিব পাৰে চিকিৎসকৰ আগত কিন্তু আমাৰ পশু চিকিৎসা বৃত্তিটো অলপ জটিল হয় কিয়নো যিহেতু আমি ক'ব নজনা একো ক'ব নোৱাৰা দুবাৰ তেনেকুৱা জন্তুক আমি চিকিৎসা কৰিব লগা হয় গতিকে আমি যিবিলাক চিকিৎসা কৰোঁ সেই চিকিৎসাবিলাক আমি কমপ্লিট এই পেচেণ্টৰ আপোনাৰ মালিকৰ যিটো মানে যেটো নেকি হেৰি কিটো সিম্পটম মালিকে যিটো সিম্পটম কয় আমি যিটো দেখো তেনেকুৱাৰ ওপৰত আমি লাইন অফ ট্ৰিটমেণ্টটো আৰম্ভ কৰোঁ সেইকাৰণে আমাৰ চিকিৎসাটো অলপ কিছু কষ্ট হয় আৰু লেংৰি হয় যথেষ্ট এতিয়া আপুনি যেহেতু এখন ক্লিনিকত এজন ডক্টৰ হৈ ক্লিনিকখন চলাই আছে আৰু পশু পক্ষীৰ চিকিৎসা কৰি আছে তেনে ক্ষেত্ৰত আপুনি ৰাইজক কি বুলি ক'ব পশু পক্ষীটো আমাক লাগিবই এতিয়া সচৰাচৰ আমি দেখিব পাইছোঁ যে আমাৰ মাজত যেহেতু গৰুই দি হাল বাইছিলে বৰ্তমান সায়েন্সৰ যুগত গৰু নাইকিয়াই হ'ব ধৰিছে ট্ৰেক্টৰ ওলাইছে এই ক্ষেত্ৰত কি ক'ব আপুনি এতিয়া যিয়ে যুগৰ লগততো মানুহে পৰিৱৰ্তন হ'বই লাগিব কিন্তু যিয়ে নহওক যিমান ট্ৰেক্টৰ ওলালেও কিবা ওলালেও মানুহে এতিয়াও গৰু বাদ দিব পৰা নাই কাৰণ সৰু যিবিলাক ফাৰ্মাৰ আছে আমাৰ যাৰ ট্ৰেক্টৰ কিনা কেপাচিটি নাই তেল চেল কিনা কেপাচিটি নাই মাটি অলপ কম থৈ এবিঘা দুবিঘা মাটি আছে তেনেকুৱা ফাৰ্মাৰবিলাকে এতিয়াও গৰু ব্যৱহাৰ কৰি আছে তাৰপিছত মৰণা মৰাৰ ক্ষেত্ৰতো এতিয়া যিবিলাক আমাৰ গৰুৰি মৰণা মাৰিছিল আগতে এই খেৰবিলাক খুব ধুনীয়াকৈ আছিলে এতিয়া যেতিয়া আপোনাৰ মেচিন লৈ যেতিয়া মানুহে ধান খেতি মৰণা মাৰা আৰম্ভ কৰিলে তেতিয়াৰ পৰা খেৰবিলাকৰ বহুত লছ হয় প্লাছ কোৱালিটি বহুত ডিগ্ৰেড হয় তাৰপিছত আকৌ যিহেতু গৰু নাইকিয়া হৈ গৈছে কিন্তু আন চাইডেদি গৰু আমাক লাগিবই কিয় গাখীৰ লাগে গাখীৰৰ ক্ষেত্ৰত প্ৰায় গৰু নহয় গৰুৰ আমাৰ যিবিলাক উপাদান আছে গৰুৰ যিবিলাক আপোনাৰ গোটেইখিনি বস্তু আচলতে ইউজ হয় গৰুৰ গোবৰ লাগে আমাৰ গোমূত্ৰ লাগে গাহৰি গাখীৰ খাওঁ তাৰপিছত চামৰাৰো দৰকাৰ তাৰপিছত শিংবিলাকৰ পৰা ফণি চনি তৈয়াৰ কৰে তাৰপিছত এনেকুৱা ধৰণৰ নোমৰ পৰা বিভিন্ন ধৰণৰ ব্ৰাছ চ্ৰাছ তৈয়াৰ হয় আৰু চামৰাটো লাগিবই তাৰপিছত আৰু এই গোটেইখিনি বস্তু আমাৰ গৰুৰ দৰকাৰ হয় গৰু লাগিবই গৰু নহ'লে আমাৰ নচলে আৰু খেতি পথাৰতো গোবৰ নহ'লে আমাৰ নহয় এতিয়া খেতি পথাৰত গোবৰ লাগে যদিও আমাৰ এইবিলাক ইনঅৰ্গেনিক ইউজ কৰি আছে কিন্তু অৰ্গেনিকৰ ওপৰত আমি ডিপেণ্ড কৰিব লাগিব আৰু যিয়ে নহওক আমাৰ এতিয়া যি ওদালগুৰি ডিষ্ট্ৰিক্ট বুলি নহয় গ্ৰেটাৰ যি আমাৰ VTAD আছে VTAD মানুহখিনি এতিয়া যথেষ্ট সতৰ্ক হৈছে এতিয়া মোৰ ইয়াতে ভেটেনাৰী ক্লিনিকখনৰ বয়স 22 বছৰ ৰানিং মই 22 বছৰ ৰানিং মই পশু চিকিৎসাৰ স্নাতক হোৱাৰ পিছতে মই আহি পেলাই দেখিলোঁ যে টংলা এই অঞ্চলত পশু চিকিৎসাৰ এটা বৃহৎ এটা স্কোপ আছে যিহেতু আমাৰ মানুহৰ ল'ৰা ছোৱালীবিলাকৰ চাকৰি তাকৰিৰ ক্ষেত্ৰত এতিয়া চাকৰি নাপায় বিজনেছো যিকোনো বিজনেছ কৰিব নোৱাৰে টকা পইচাৰ মূলধন লাগে গতিকে গাহৰি পালনেৰে হওক ছাগলী পালনেৰে হওক এনেকুৱাকৈ আমাৰ মানুহখিনিক মই কিছু এৱাৰনেছ দিছোঁ এতিয়া মানুহক ক'ব নালাগে যে গাহৰি পোৱালি এটা জগিলে বা গাই এজনী জগাৰ পিছত পোৱালিটোক যে পেলুৰ ঔষধ খুৱাব লাগে মিনাৰেল যে খুৱাব লাগে ভিটামিন যে খুৱাব লাগে মুৰ্গী পোৱালি জগাৰ পিছত যে ভেকচিনেশ্যন কৰিব লাগে 7 দিনত যে ভেকচিন দিব লাগে 2 মাহত ভেকচিন দিব লাগে তাৰপিছত আৰু দানা চানা খুৱাব লাগে এই কথাখিনি আমাৰ এতিয়া VTAD অঞ্চলৰ মানুহে অলৰেডি গম পোৱা হৈ গৈছে সেইকাৰণে এতিয়া আমাৰ ইয়াতে স্কোপ বহুত বাঢ়িছে ব্ৰইলাৰ ফাৰ্মো বাঢ়িছে তাৰ পৰা আৰু আপোনাৰ নতুনকৈ বহুত
ইয়ং জেনেৰেশ্যনৰ ল'ৰাবিলাকে যিবিলাক আগতে চেন্নাই বম্বে এইবিলাকত আছিল কৰোণাৰ সময়ত তেওঁলোকে বেগ হ'ল ঘৰত বেগ হৈ আহি তেওঁলোকে যি অলপ মূলধন আছিল মূলধনখিনি তেওঁলোকে ইয়াতে ইউজ কৰি ভাল লাগি তেওঁলোকে ছাগলী তাগলী গৰু চৰু পালন কৰি ভাল লাগি এতিয়া যথেষ্ট স্বাৱলম্বী হৈছে আৰু ভাল লাগিছে ইয়ং জেনেৰেশ্যনৰ ল'ৰাখিনি আগবাঢ়ি অহাৰ কাৰণে এতিয়া এটা সদ্যহতে এটা আপুনি এটা মানে আঁচনি ল'ব পাৰে যিহেতু BTED-খনত খুব মানে পশু পক্ষীৰ ক্ষেত্ৰত খুব কমেই গুৰুত্ব দিয়ে মানুহবিলাকে খুব কম গুৰুত্ব দিয়ে চৰকাৰে যদিও বহুখিনি সাহায্য আগবঢ়াইছে তেনে ক্ষেত্ৰত সাহায্যখিনি ল'ব কিন্তু প্ৰপাৰ যিটো ইউটিলাইজেশ্যন সেইটো নহয় তেনে ক্ষেত্ৰত আপুনি এজন ডক্টৰ হৈ আৰু তাৰপিছত আপুনি ক্লিনিকৰ এজন মানে মালিক হৈ আপোনাৰো সজাগতা আনাৰ এটা দায়িত্ব থাকিব তেনে ক্ষেত্ৰত কিবা আঁচনি বা কিবা প্ৰকল্প লৈছে নেকি আপুনি হয় এতিয়া আপোনাৰ কি হৈছে আগতকৈ কিছু এৱাৰনেছটো আহিছে কাৰণ এতিয়া আমাৰ BTED-ত যিটো মানুহৰ এটা ধাৰণা এটা আছিল অলপ মূলধন থাকিলে তেওঁলোকে কি কৰে ওপৰ চাইডত গৈ মাটি অলপমান কিনি কিবা কৰি 1 বিঘা 2 বিঘা মাটি কিনি চাহ খেতি কৰিছে কিন্তু চাহ খেতি কৰি বহুত এতিয়া লছ হৈছে বহুতৰ যিমানখিনি তেওঁলোকে ইনভেষ্ট কৰে সিমানখিনি তেওঁলোকে ৰিটাৰ্ণ নহয় কাৰণ 5 বছৰৰ আগত চাহ খেতি কৰিলে ৰিটাৰ্ণটো নাহে কিন্তু ব্ৰইলাৰ পালনৰ ক্ষেত্ৰতে হওক বা গাহৰিৰ ক্ষেত্ৰতে হওক ৰিটাৰ্ণটো খুব কম দিনতে আহে সেইকাৰণে এতিয়া মানুহখিনিক অলপ কিছু আগতকৈ ইয়াৰ পশুপালনৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড হোৱা দেখা গৈছে এইটো ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ বা জানিব বিচাৰিছোঁ আৰু ৰাইজে জানক যে ব্ৰইলাৰৰ কাৰণে বহুখিনি ব্যৱস্থা লয় ব্ৰইলাৰ এটা পোহপাল যোনে কৰিছে তেওঁলোকে বহুতখিনি ব্যৱস্থা লয় কিন্তু লোকেল মুৰ্গীৰ কাৰণে যিমানখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা লোৱা দেখা নাযায় কি ক'ব সেইটো ক্ষেত্ৰত আপুনি হয় এতিয়া আগতে সেইটো ধাৰণা আছিল হয় যে ব্ৰইলাৰ অলপ যিহেতু আপোনাৰ ব্ৰইলাৰ ৱেটটো খুব 2 মাহৰ ভিতৰত 45 দিনত ব্ৰইলাৰ এটা বিক্ৰী কৰিব পৰা যায় তাৰপিছত লোকেল পোৱালিটোতো আৰু 6 মাহ এবছৰ লাগি যায় ডাঙৰ হওঁতে এই মানুহখিনি আগতে তেনেকুৱা এটা ধাৰণা আছিল যে ব্ৰইলাৰ খুলিলে আমি সোনকালে লাভৱান হ'ব পাৰোঁ লোকেলত নোৱাৰোঁ তাৰপিছত আকৌ মানুহৰ মাজত এটা ভ্ৰান্ত ধাৰণা হ'ল যে ব্ৰইলাৰৰ মাংসটো লোকেল মুৰ্গীৰ মাংসতকৈ বেয়া এনেকুৱা ধৰণৰ হেৰিত মানুহবিলাক কণ্ট্ৰভাৰ্চিয়েল হৈ আছিল কিন্তু এতিয়া সেই যিটো কণ্ট্ৰভাৰ্চিটো দূৰ হৈছে এতিয়া মানুহখিনিয়ে লোকেল মুৰ্গীৰ ক্ষেত্ৰতো মই দেখিছোঁ আহি মোৰ সন্মুখত আহি পেলাই আলোচনা কৰি তেওঁলোকে ভেকচিনেশ্যনটো মেইনটেইন কৰিছে ঠিক এনেকুৱা গাহৰিৰ ক্ষেত্ৰতো লোকেল গাহৰিকে এতিয়া আজিকালি আগতে ভাবিছিল যে আপোনাৰ বাহিৰৰ গাহৰি আনিলে আমি বেছি লাভৱান হ'ব পাৰিম কিন্তু দেখিলে যে নাই লোকেল গাহৰিও ভালকৈ আমি যদি ভালকৈ মেৰামতি কৰিব পাৰোঁ ভালকৈ যদি আমি ট্ৰিটমেণ্ট দিওঁ সময়মতে যদি ঔষধ খুৱাওঁ ভেকচিনেশ্যন যদি ৰেগুলাৰ কৰোঁ তেতিয়াহ'লে আমি লোকেল গাহৰিটো আমি আপোনাৰ বাহিৰা গাহৰিতকৈ আমি লাভৱান হ'ব পাৰোঁ যিহেতু BTED-ত গাহৰি মুৰ্গী ব্ৰইলাৰ আৰু মাছ সেইকেইটাই মাংস প্ৰায়ভাগ চলে নহয় জানো তেনে ক্ষেত্ৰত মানে গাহৰি পালনৰ ক্ষেত্ৰতো আমাৰ যি BTED-ৰ বাসিন্দাসকল খুব সক্ৰিয় হৈ উঠাটো দেখা পাইছোঁ কিন্তু ফাৰ্মৰ যি গাহৰি পালন এই বহু ধৰণৰ জাত আছে সেই জাতবিলাক চিনাক্তকৰণ নকৰি তেওঁলোকে এনে মানে পোহপাল কৰা দেখা গৈছে আৰু তেনে ক্ষেত্ৰত আপুনি কি ক'ব নহয় এতিয়া আচলতে আগৰ যিটো হেৰি আছিলে আজিকালি যিবিলাক ইয়ং জেনেৰেশ্যনৰ ল'ৰাবিলাক এতিয়া আহে মোৰ লগত আলোচনা কৰে কোনটো গাহৰি কিনিলে লাভৱান হয় কি নহয় কিনাৰ আগতে তেওঁলোকে ডিছকাছ কৰি লয় তেনেকৈ মই যেনেকৈ উপদেশ দিছোঁ তেওঁলোকে তেনেকুৱা মেইনটেইন কৰিছে কৰি গাহৰি পুহিছে এতিয়া অলৰেডি কেইজনমান ব্যক্তি ভাল লাভৱান হৈছে কিন্তু দুখৰ বিষয় এই যিটো স্বাইন ফিভাৰ হ'ল স্বাইন ফিভাৰত মানে বহুখিনি ফাৰ্ম আমাৰ এই অঞ্চলতে দুজনমান ভাল উদীয়মান ফাৰ্মাৰ তেওঁলোকে মানে গাহৰিটো মাৰিব ল'ব লগা হয় বহুতখিনি লছ হৈছে কিন্তু এতিয়া আকৌ মাৰ্কেটৰ অলপ ক্ৰাইচিছ চলি মাৰ্কেটটো মানে এতিয়া অলপ ফ্লাকচুৱেট হৈ আছে কৰোণাৰ পিছৰ পৰা গাহৰিৰ মাৰ্কেটটো আগৰ দৰে ল'ব পৰা নাই কিন্তু এইটোৰ কাৰণে আমি এতিয়া চেষ্টা চলাই আছোঁ কেনেকৈ কি কৰিব পাৰি আলোচনা কৰিছোঁ আশা কৰোঁ খুব কম দিনৰ ভিতৰত এই সমস্যাটো সমাধান হ'ব আচ্ছা আপুনি মোৰ চেনেলত কম সময় অপচয় আপোনাক কৰাই দিলোঁ তেনে ক্ষেত্ৰত আপোনালৈ বহুতখিনি ধন্যবাদ মই দিলোঁ আপোনাক ভৱিষ্যতে আপোনাৰ আমাৰ যিকোনো প্ৰচাৰৰ ক্ষেত্ৰত আপুনি আমাক আগভাগ ল'ব আৰু এই প্ৰচাৰে যাতে আমাৰ BTED-ৰ যিবিলাক আমাৰ নাগৰিক আছে তেওঁলোক ফাৰ্মাৰখিনি যাতে লাভান্বিত হয় তাৰ আশা কৰিছোঁ আৰু মই আপোনাক ধন্যবাদ ঠিক আছে बिथाङानोमोन डक्टर अनिल बरा आरो बे अनिल बरानि जिथुनिखि माने क्लिनिक बे क्लिनिकनि गासै माने नुथायफोरखौ आं दिन्थिनो नागिरदों बिथाङा नै
जिखिनि नांगौ मुवा बे नांगौ मुवाफोरखौ बेयावहाय मोनजोबगोन दाउनि अमानि बोरमानि मैसोनि मोसौनि नानि गासै मुलिफोरखौ बेयावहाय मोननाय जायो नाय आरो गासै नोंथांमोनखौ आं दिन्थिदों नै बिथाङानो मुलि हरगासिनो दङ बिथांनि जा माने दखान बे दखाना दङ उदालगुरि जिल्लानि सिङाव थानाय दा टंला सोहोर बे टंला सोहोरावहाय नै बिथांनि साइनबर्डआ आं दिन्थिबाय नोंथांमोना बिथांनि जा क्लिनिक बे समाव दङ आंबो पतन्जलिनि सासे गोख्रों मावथि आरो बिथाङा पतन्जलिनि मोनसे दखान दङ बिथाङानो जाहैबाय माघुवाराबा হয় আজি ইয়াতে আমি আহিলোঁ ডক্টৰ অনিল বৰাৰ চেম্বাৰত তেওঁ বহুখিনি পশু পক্ষীৰ কাৰণে বহুখিনি চিকিৎসা তেওঁ আগবঢ়াইছে তেনে ক্ষেত্ৰত আপুনি তেওঁক সঁহাৰি কি জনাব তেখেতক মই এইটো সঁহাৰি জনাইছোঁ তেখেতে বহুত ধুনীয়া ধুনীয়া কাম কৰিছে আমাৰ ইয়াত হয় গৰু পালনৰ ক্ষেত্ৰত মই নিজে গৰু পুহিছোঁ হয় আমাৰ ফাৰ্ম আছে চাইবাল আছে গিৰ আছে হয় তাৰপিছতে আমাৰ লোকেল গৰু আছে এই বস্তুখিনি আমাক বৰাদাই আমাক বহুত প্ৰশিক্ষণ দিছে প্ৰথম প্ৰশিক্ষণ দি আমি এতিয়া গাখীৰ মই নিজে বিক্ৰীও কৰোঁ ধুনীয়াকৈ চলি আছোঁ আমি লাভান্বিত হৈছোঁ আৰু মোৰ লগতে কমচে কম আমি 18জন ল'ৰা আমি চলি আছোঁ মোটামুটি মই দিনত মই 200 লিটাৰ গাখীৰ মই সদায় বিক্ৰী কৰোঁ মোৰ নিজৰ ফাৰ্মাচী আছে কেইটা গাই আছে আপোনাৰ আমাৰতো মোৰ নিজৰ ঘৰ এনে 7টা আছে আৰু আমাৰ যিখিনি নেকি মোৰ বন্ধু আছে আমাৰ পাৰ্টনাৰশ্বিপ টাইপত আছে আমাৰ বন্ধুখিনি মোটামুটি আছে 70টামান গৰু আছে সেইখিনি লৈ কিনে মই 200 লিটাৰমান ডেইলি মোৰ তাত আহে গাখীৰ 200 লিটাৰ ডেইলি আহে কিমানকৈ বিক্ৰী কৰে আপুনি লিটাৰ মই 70কৈ বিক্ৰী কৰোঁ বেলেগটো তাত কোনো মিক্স নাই পুৰা পিয়ৰ গাখীৰ এই চিষ্টেমটো আমাক দিছে আমাৰ বৰাদাই ডক্টৰ অনিল বৰা তেখেতে আমাক মানে বহুতখিনি আমাক প্ৰশিক্ষণ দিছে তাৰ ফলতে আমি লাভান্বিত হৈছোঁ আৰু লগতে প্ৰথম BTSত কিমান গ'লোঁ আমি ব্ৰইলাৰ কৰিছিলোঁ যে 2002 চনতে আমি প্ৰালৈ আমি ট্ৰেইনিং লৈছিলোঁ 2002 চনত তেতিয়া আমাৰ ইয়াতে মানে 5 কেজি বা 10 কেজি ব্ৰইলাৰ বিক্ৰী কৰিব লাগিলে আমাৰ হাহাকাৰ লাগি গৈছে কিন্তু আজিৰ তাৰিখত আমি চাওঁ গৈ কেনে যিবিলাক দোকানত বা যিটো মানে ৰিটেইল চেল আছে তাতেতো আজিকালি মানে কমচে কম কুইণ্টেল নহয় 2-3 কুইণ্টেল 10 কুইণ্টেল পৰ্যন্ত বিক্ৰী হয় আমি এইটো চামৰাং বা হাতীগড় কুৰিয়াঝাৰ ফুটিয়াচাং এইবিলাক মানে চব জেগাত আমি আগতে বিক্ৰী কৰি আছিলোঁ ব্ৰইলাৰ সেই ক্ষেত্ৰত বহুত উন্নত হৈছে আজিৰ তাৰিখত আৰু ল'ৰা ছোৱালীখিনি এই ফাৰ্ম কৰি চলি আছে ধুনীয়াকৈ সেইখিনি মোৰ ক'বলগীয়া হয় তেখেত হৈছে আমাৰ পতঞ্জলিৰ এজন সক্ৰিয় সদস্য তেওঁ যোগ আসনো তেওঁ শিকায় আৰু ফিজিঅ'থেৰাপিও তেওঁ কৰে তেখেতৰ নাম হৈছে মাঘুৱাৰাবা টংলাৰ এজন মানে সুস্থ সবল শৰীৰৰ এজন ব্যৱসায়ী তেওঁ এয়া হ'ল মাঘুৱাৰাবা আৰু হয় আৰু ডক্টर अनिल बरा दिनैनि जि कन्टेन्ट लाबोबाय आं बे कन्टेन्टआ नोंथांमोननि थाखाय नायथावना जागोन आरो बे नोंथांमोना बे कन्टेन्टखौ नायनानै माखासे खोथाखौ नोंथांमोना सोलोंनो हागोन आरो बेबायदिनो लांबाय थागोन आं नोंथांमोननि गेजेरावहाय आंनि स्टुडिअ KB नि गेजेरजों गोजोन्थों।